গোটেই বড়ো জাতিটো বেয়া বুলি কব পাৰিম নেকি আমি? কেইটামান যদি বড়ো মানুহে ভুল কৰে কেতিয়াও নোৱাৰিম। ঠিক সেইদৰে কেইটামান আদিবাসীয়ে ভুল কৰিলে বুলি আমাক গোটেই আদিবাসী জনগোষ্ঠীটোক গালি দিয়াটো উচিত নে? ভিডিঅ'ত মই এটা কেপশ্যনটো লিখিছিলো ৰোড এক্সিডেণ্ট, কিন্তু মই ভিতৰৰ কথাখিনি মই বহুত কিবা কৈছিলো যে এইটো কালপ্ৰিটছ কোন হয় কোন নহয় এইটো ধৰিব লাগে, এই বিষয়ে মই ভিডিঅ' বনাইছিলো। কিন্তু আমাৰ বড়ো ভাইসকলে এইটো বুজি পোৱা নাই ভিতৰৰ কথাটো। কিন্তু মই এতিয়া কৈ আছো যে এইটো কোনো আপোনালোকক দুখ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাছিলো। बे समावहाय लोगोफोर आं नोंथांमोननि सेराव मोनसे आपडेट भिडिअ लाना फैदों। जेन जानो हागौ लोगोफोर नोंथांमोना एसेब्लाबो मोनथिखाबाय बै आंनि टाइटेलजों लोगोसे थाम्बनेलखौ नायनानै आरोना लोगोफोर। फंनैसो बाथ्रानिखौ शेयार खालामनायनि सिगां नोंथांमोननि सेरावहाय जालांनाय जाथाय प्रमखौहाय खोनासंग्रो आरोना लोगोफोर। গোটেই বড়ো জাতিটো বেয়া বুলি কব পাৰিম নেকি আমি? কেইটামান যদি বড়ো মানুহে ভুল কৰে কেতিয়াও নোৱাৰিম। ঠিক সেইদৰে কেইটামান আদিবাসীয়ে ভুল কৰিলে বুলি আমাক গোটেই আদিবাসী জনগোষ্ঠীটোক গালি দিয়াটো উচিত নে? কেতিয়াও উচিত হব নোৱাৰে। কুকুৰাঝাৰৰ যিটো ঘটনা ভিডিঅ'তে দেখি থকা, নিউজতে দেখি থকা, কিবা কোৱাত কিবা ভুল হব পাৰে, ক্ষমা বিচাৰিছো। কিন্তু কিছুমান কথা নকলে নহয়। আজি যি জাতিৰ লৈ যিটো যুদ্ধ বুলি কব পাৰি, এইটো জাতিৰ লৈ যি কাজিয়া হৈ আছে, কুকুৰাঝাৰত যি পৰিস্থিতি, আজি প্ৰশাসনেও ভিডিঅ' কৰিছে। চাবলৈ গলে আজি যিটো পৰিস্থিতি হৈছে প্ৰশাসনেও কিবা হাতত ল'ব পৰা নাই। কিন্তু 18 জন আমাৰ আদিবাসী ল'ৰা যোনটো জ্বলাই দিয়া, গাড়ী জ্বলাই দিয়া আৰু এজন মাৰপিট কৰা এজন ব্যক্তি মৃত্যু কাকুবালি ললে। এই ঘটনাত 18 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে। 18 জন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাছতো, এৰেষ্ট কৰা পাছতো যে এইবোৰ ঘটনা চলি আছে, ঘৰ জ্বলাই দিয়া, এই যে নিৰ্দোষী বিলাকৰ, যিবিলাকৰ নেকি একো কৰাই নাই, এই নিৰ্দোষী ব্যক্তিসকলৰ, এই সৰু সৰু বাচ্চা লৈ কিনে য'ত ত'ত গৈ আছে, এইবিলাকে কিবা কৰিছে নে? নিৰ্দোষী বিলাকৰ ঘৰ জ্বলোৱাটো উচিত? কিমান উচিত আপোনালোকে ভাবি চাওক এবাৰ, কিমান উচিত? এইটো এক্সিডেণ্ট এটাক লৈ কিনে গোটেই জাতিটোক টাৰ্গেট কৰি লোৱাটো উচিত নে? আমি আজি বড়ো জনজাতি হওক বা আদিবাসী জনজাতি হওক, গোটেইখিনি মিলি থাকিব লাগে। ইমান ধুনীয়াকে মিলা প্ৰীতি থকা পাছতো যদি কোনোবাই থাৰ্ড পাৰ্চনে আহি উপচাই দি এইবোৰ ঘটনা ঘটুৱাইছে, তেনেহলে ভাল হোৱা নাই। কাৰণ এটা এক্সিডেণ্টত আপোনালোকৰো বড়ো ল'ৰা এটা ঢুকালে, আমাৰ আদিবাসী ল'ৰা এটা ঢুকালে, মৰিলে, দুইফালে দুটা মানুহ মৰিলে এক্সিডেণ্টত। কিন্তু এই এক্সিডেণ্ট হৈ যোৱাৰ পাছতো, গ্ৰেপ্তাৰ কৰাৰ পাছতো, 18 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতো যদি এই কাণ্ড এতিয়াও চলি আছে, ঘৰ জ্বলাই দিয়া চলি আছে, মানুহ ঘৰ এৰি স্কুলত গৈ থাকিবলগীয়া হৈছে, এইটো কিমান উচিত বাৰু? সকলোকে জোহাৰ। বন্ধুসকল, মই এটা ভিডিঅ' পোষ্ট কৰিছিলো আৰু মোক লৈ বহুত কণ্ট্ৰভাৰ্চি শুৰু হৈছে। কণ্ট্ৰভাৰ্চিটো হৈছে যিটো যোৱাকালি যিটো ঘটনা হৈছে, এই ঘটনা লৈ মই এটা ভিডিঅ' বনাইছিলো। সেই ভিডিঅ'ত মই এটা কেপশ্যনটো লিখিছিলো ৰোড এক্সিডেণ্ট, কিন্তু মই ভিতৰৰ কথাখিনি মই বহুত কিবা কৈছিলো যে এইটো কালপ্ৰিটছ কোন হয় কোন নহয় এইটো ধৰিব লাগে, এই বিষয়ে মই ভিডিঅ' বনাইছিলো। কিন্তু আমাৰ বড়ো ভাইসকলে এইটো বুজি পোৱা নাই ভিতৰৰ কথাটো। কিন্তু মই এতিয়া কৈ আছো যে এইটো কোনো আপোনালোকক দুখ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাছিলো। মই এই ভিডিঅ'টোত কৈছিলো যে যিয়ে নহওক, এইটো যদি ৰোড এক্সিডেণ্ট হৈ থাকে বা কিবা হৈ থাকে, যিয়ে নহওক, কালপ্ৰিট যি নহওক তেওঁক ধৰিব লাগে, মই এইটোই ভিডিঅ' লৈ পোষ্ট কৰিছিলো। কিন্তু আমাৰ বড়ো ভাইসকলে যিসকল আছে সিসকলে বহুত দুখ পাইছে মনত, সেইকাৰণে ময়ো অন্তৰৰ পৰা বহুত দুখিত। কথাটো হ'ল সিহঁতে মোৰ কথাটো বুজি পোৱা নাই, সেইকাৰণেহে মই চান্তালিত বনাইছো। কিন্তু সিহঁতে এইটোৱে বুজিছে ৰোড এক্সিডেণ্ট এইটো কথাটোহে গম পাইছে, কিন্তু বাকী কথাটো মই যি কৈছো এইটো গম পোৱা নাই। সেইকাৰণে মই সকলো বড়ো ৰাইজৰ পৰা মই ক্ষমা বিচাৰি আছো যে যদি কিবা ভুল কৰি থাকিলে মোক ক্ষমা কৰি দিব। কিন্তু কথাটো এইটোৱে হ'ল যে এইটো ক'ব বিচাৰো যে আমি কোনো বড়ো জাতিক লৈ কোনো আপত্তিজনক পোষ্ট কৰা নাই। মই সকলো ভালৰ কাৰণে পোষ্ট কৰিছিলো যে আমিও বিচাৰিছিলো যে যিয়ে নহওক কালপ্ৰিট তেওঁক ধৰিব লাগে, আমাৰো এইটো আশা আছিল। কিন্তু বড়ো ভাইসকলে ভাষা নবুজাৰ কাৰণে মোক বহুত কিছু কৈছে বা গালিও দিছে। কিন্তু মই অন্তৰৰ পৰা বহুত দুখিত। সকলো বড়ো ৰাইজৰ পৰা মই ক্ষমা বিচাৰি আছো। সকলো যাতে মোক আপোনাৰ ভাইটি মনে কৰি ক্ষমা কৰি দিয়ে।